নমস্কাৰ জেউতি চহৰীয়া চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ যাবলৈ ওলাইছোঁ এটা ধুনীয়া জেগালৈ, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এতিয়া আমি মাজবাটৰ পৰা গৈ আছোঁ কনকা দ্য ভিলেজ ৰিজৰ্টলৈ। এই ৰিজৰ্টখন আছে শোণিতপুৰ জিলা হাগ্ৰাজুলি গাঁৱত। ওৰাঙৰ পৰা ৰিজৰ্টখনলৈ 8 কিলোমিটাৰ দূৰ হয়। ইয়াৰ ৰিচিপশ্যন, ইয়াত আমি টিকেট ল'ব লাগিব। চাই লওঁ পেকেজ কি আছে। ইয়াত 499ৰ পেকেজ আছে। কিন্তু ল'ৰা ছোৱালীৰ কাৰণে ডিছকাউণ্ট আছে। 5 to 10 ইয়াৰ্ছৰ কাৰণে আছে 25% ডিছকাউণ্ট, আৰু ডিফেন্স পাৰ্চনৰ কাৰণে আছে 10% ডিছকাউণ্ট। আমাৰ দুটাটো 5 to 10 ইয়াৰ্ছৰ ভিতৰতে। ভিতৰলৈ সোমোৱা ৰাস্তাটোৰ দুয়ো কাষে চাহ বাগান আৰু শাৰী শাৰী তামোলৰ গছ। তাত কপৌ ফুল লগোৱা আছে আৰু জালুকৰ গছ লগোৱা আছে। আৰু লেফ্ট ছাইডে এইটো পাৰ্কিং, আপুনি গাড়ীখন ইয়াতে থ'ব লাগে। ভিতৰলৈ গৈ আছোঁ আমি। এতিয়া ৱেলকাম ড্ৰিংকছ দিব প্ৰথমতে। তাত চাই থাকিম, নাজানো কোনফালে কি আছে। জুচ ল'বা মা? জুচ ল'বা? লোৱা আহা। ৱেলকাম ড্ৰিংকছ লোৱাৰ পিছত আমি এতিয়া গোটেইখিনি ঘূৰি চাই লওঁ। চাই থাকিব মোৰ লগত। ক'ত কি আছে নাজানো, এফালৰ পৰা চাই গৈ থাকিম, আপোনালোককো দেখুৱাই যাই থাকিম। গতিকে ভিডিঅ'টো চাই থাকিব আপোনালোকে। ইয়াত কি আছে? ইয়াত আছে ইনডোৰ গেমছ। ভিতৰলৈ গৈ চাওঁ। ল'ৰা ছোৱালীহঁতে খেলাত লাগিছে। মেখেলা চাদৰ পিন্ধি নোৱাৰি বুলি নেভাবিব, মই পাৰিলোঁ। এবাৰ পৰিও যোৱা নাই বা জোঁট লাগিও যোৱা নাই। ছোৱালীয়ে ইয়াত খুব এনজয় কৰে। মোৰ এই 2 বছৰীয়া ছোৱালীজনী খুব ভাল পাইছে। ল'ৰা ছোৱালী লৈ আপোনালোকে আহক, এটা দিন ইয়াতে এনজয় কৰক। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজৰ সময়খিনি বাদ দি আমি যদি অকণমান ওলাই আহোঁ ল'ৰা ছোৱালীৰ লগত, মনটোও ভাল হয়, নহয় জানো? Oh, good. গৈ থাকা ওপৰলৈ। গোৱা। ইয়াত আপুনি নিজে নাও চলাব পাৰিব, কিন্তু লাইফ জেকেট পিন্ধিব লাগিব। মই নকৰিলোঁ, মই নচলালোঁ, কাৰণ মোৰ সৰু ছোৱালীজনীৰ কাৰণে তাই অসুবিধা কৰে। এইটো কনফাৰেন্স হল। এওঁলোকৰ কিবা অনুষ্ঠান থাকিলে ইয়াতে পাতে। ধুনীয়াকৈ সজাই ৰাখিছে, চাওকচোন। বা বেতেৰে জাপিৰে ধুনীয়াকৈ সজাই ৰাখিছে। ভাল লাগে, পৰিৱেশটো বৰ ধুনীয়া দেই। মই শুনি আছিলোঁ জেগাটো কনকা বিষয়ে, কিন্তু মই আহি পোৱা নাছিলোঁ। কিন্তু আজি গম পালোঁ। পৰিয়ালৰ লগত আহি এটা দিন কটাবলৈ খুব ধুনীয়া জেগা এইখিনি। ভাল লাগে আহিলে। আপুনিও আহি চাব, ভাল লাগিব। ইয়াতে এখন দোকান আছে। ইয়াত কি আছে? চাহপাতৰ বিভিন্ন টেষ্ট আছে ইয়াত।
লিখা আছে টি টেষ্টিং পইণ্ট। ইয়াত মানে চাহৰ আপুনি সোৱাদ লৈ যিটো আপোনাৰ ফ্লেভাৰ ভাল লাগে সেইটো ফ্লেভাৰ আপুনি ইয়াতে ল'ব পাৰিব। মই চাহ ইমান ভাল নাপাওঁ যেতিয়া মই ইয়াৰ সোৱাদো লোৱা নাই আৰু লোৱাও নাই বাৰু। এই বেগবোৰ আছে আমাৰ অসমীয়াৰ স্বাভিমান, এয়া পাট মুগাৰ এনেকুৱা বেগবোৰ বনাই থোৱা আছে। গামোচাৰ চাৰ্ট এইবিলাক বনোৱা আছে। দুটা বাজি গ'ল, এতিয়া আমি দুপৰীয়া আহাৰ ল'বলৈ গৈ আছোঁ। এয়া টোপোলা ভাত, বিন, আলু, গাজৰ এখন ভাজি, মাটিৰ দাইল, মুগ মচুৰ দাইল। আমি যিহেতু নিৰামিষ থালি লৈছোঁ গতিকে পনীৰৰ চব্জি আৰু বিভিন্ন চাটনি আছে, চালাড আছে। বিভিন্ন ব্যঞ্জনেৰে আজি দুপৰীয়াৰ সাজ আমি কণকাত খাবলৈ ওলাইছোঁ। ইমান ধুনীয়াকৈ সজাইছে, ডলা, এয়া পলো বা বেটেৰে এই গোটেই ৰিজৰ্টখন সজাইছে। পলোৰ ভিতৰত লাইট দিছে, ফুল দিছে, চবফালে ধুনীয়া লগা কৰিছে। এয়া বাঁহৰেই চাওকচোন, এয়া কি হ'ল কোলা লগোৱা আছে, এইটো ষ্টাইল কৰি থৈছে, ভাল লাগিছে। চেপা, খানা খাই ওলাই আহিলোঁ আমি। এতিয়া আকৌ এপাক ঘূৰিম। ল'ৰাই নাও চলোৱা হোৱা নাই, সি এবাৰ নাও চলাব। এক, দুই, তিনি, চাৰি, জুতি দিলোঁ গৰু গাড়ী, দেখিছনে হাতীয়ে চলাই। ইয়াত আগতে এটা হাতী আছিলে, এতিয়া কিন্তু সেই হাতীটো নাই দেই। শুনিবলৈ শুৱলা নহ'লেও মোৰ গান কিন্তু য'তে ত'তে ওলাই যায়। আজিৰ দিনটো খুব ধুনীয়াকৈ পাৰ হ'ল। এওঁৰ দাদা, বৌ, ল'ৰা ছোৱালী দুটা আৰু আমাৰ পৰিয়ালটো মিলি কণকাত আজি এসাঁজ খালোঁ আৰু দিনটো পাৰ কৰিলোঁ। আপোনালোকেও বন্ধৰ দিন লৈ ল'ৰা ছোৱালীক লৈ ইয়ালৈ আহিব। ল'ৰা ছোৱালীও খুব ভাল পাব আৰু আপোনালোকৰ খুব ভাল লাগিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। আৰু আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।